Welcome to Edu Solution Point. আপোনালোকক Edu Solution Point লৈ স্বাগতম জনাইছো। আজি আমি APSC 2015 পলিটিক্যাল সায়েন্সৰ এখন অপশনাল পেপাৰখনৰ বিষয়ে আমি আলোচনা কৰিম। এই গোটেই পেপাৰখন আমি এটা এনালাইসিস কৰিম। তো আহকচোন আমি ভিডিওটো আৰম্ভ কৰোঁ। ভিডিওটোৰ আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছো। এইটো চেনেলৰ জৰিয়তে APSC, SSC, বেংকিং, আদাৰ ডিপাৰ্টমেন্টাল গভৰ্নমেন্ট জব ষ্টাডি মেটেৰিয়েলছ বা অন্যান্য বিভিন্ন ধৰণৰ কুৱেশ্যনেৰ বাবে আপোনালোকে মোৰ এই চেনেলটো ফলো কৰি যাব পাৰে। মোক কমেন্ট কৰি আপোনালোকে কিবা সুধিব পাৰে। মই আপোনালোকৰ প্ৰতি মুহূৰ্ততে ৰিপ্লাই দিবলৈ সাজু আছো। লেটস ষ্টাৰ্ট। আজিৰ 2015 যিখন পলিটিক্যাল সায়েন্সৰ পেপাৰ, সেই পেপাৰখনৰ ফাৰ্ষ্ট কুৱেশ্যনটো আহিছিলে, হু ফিলছফাইড এবাউট দ্য আইডিয়েল ষ্টেট ইন হিজ ৱৰ্ক ইথিওপিয়া। ইথিওপিয়া নামৰ গ্ৰন্থখনত ফিলছফিকেল আইডিয়েলৰ বিষয়ে কোনে কৈছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি, ছাৰ থমাছ মোৰ। সেকেন্ড কুৱেশ্যন আহিছিলে, পলিটিক্যাল পাৰ্টি ইজ এন অৰ্গেনাইজড বডি হু ভলেণ্টিয়াৰী মেম্বাৰশ্বিপ। এই সেন্টেন্সটো বা এই স্টেটমেন্টটো কোনে কৈছিলে? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এ ফেনাৰ। নেক্সট কুৱেশ্যন 3, seriously questioning the validity of party system, the idea of partyless democracy was projected by। মানে পাৰ্টিলেছ ডেমক্ৰেসি যেটো সিস্টেম হেতু কোনে কৈছিলে? হেতু জয়প্ৰকাশ নাৰায়ণ। নেক্সট হৈছে who said the civil service is a professional body of official, permanent, paid and skilled। এই ওপৰৰ যেটো সেন্টেন্স, এই বাক্যশাৰী কোনে কৈছিলে? ইয়াৰ অপশ্যন হ'ব ফাইনাল বি। তো দুটা কোৱেশ্যন এজনৰ পৰা আহিছে। তো নেক্সট 5 নম্বৰ কুৱেশ্যনটো হৈছে, দ্য মাৰ্কসিষ্ট থিওৰি অফ ডেভেলপমেন্ট ইজ পাৰ্লিয়ামেণ্টাৰী বেছড অন। যেটো মাৰ্কসিষ্ট থিওৰি অফ ডেভেলপমেন্ট প্ৰিমিলাৰলি বেছড অন। তো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি, দ্য মিনছ অফ প্ৰডাকশ্যন। প্ৰডাকশ্যনৰ ওপৰত এইটো সম্পূৰ্ণৰূপে গুৰুত্ব দিব, মিনছ অফ প্ৰডাকশ্যন। Next question, Lucien Pai has described the characteristics of political development as। Lucien Pai political development to keneke characterize korise? The correct answer is C, equality, capacity and differentiation. 7, Gulick and Arwick coined the term postcode to promote how many principles of administration। Public administration etu question asile, postcode বহুত গুৰুত্বপূৰ্ণ কনসেপ্ট এটো। তো এইটোত কেটা প্ৰিন্সিপলছ আছে? তো প্ৰিন্সিপলছ আছে 7টা। তো 7 হ'ব ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন সি। দ্য এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছ। এই ভাৰতবৰ্ষৰ যিখন এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ সেইখন কেতিয়া এষ্টাব্লিছ হৈছিলে? ইয়াৰ আনসাৰটো ইয়াত ক'তো নাই, এইটো গ্ৰেছ মাৰ্ক দিয়া হৈছিলে। তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 1956। ইয়াত 1957, 58, 59, 60 দিছিলে, বাই মিষ্টেক এইটো ভুল হৈ গৈছিলে, মনত ৰাখিব। ইয়াৰ পিছৰ কুৱেশ্যনটো আহিছে, দ্য ষ্টাডি অফ পলিটিক্যাল সিস্টেম অফ এ কাণ্ট্ৰি এট ওৱান টাইম ইন অল ইটছ কণ্টেণ্টছ ইটছ ন'ন এজ। তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি, ষ্ট্ৰাকচাৰেল এপ্ৰ'চ। এইটো পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰে হয়। তো ষ্ট্ৰাকচাৰেল এপ্ৰ'চৰ হয়। দ্য এনটাইটেলমেণ্ট থিওৰি অফ প্ৰপাৰ্টি হেজ বিন প্ৰপ'জড বাই। যিটো সম্পত্তিৰ যিটো এনটাইটেলমেণ্ট প্ৰপাৰ্টি সেইটো কোনে কৰিছিলে? এটা আমি সকলোৱে জানো, জন লক। ইয়াৰ পিছত আহিছে, দ্য কনচেপ্ট অফ ৰুল অফ ল ইজ ইউজুৱেলি ফলোড ইন এ কাণ্ট্ৰি হুইচ হেজ। তো ৰুল অফ লটো কেনেকুৱা ধৰণৰ কাণ্ট্ৰিত প্ৰচলিত হয় বুলি কৈছে? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডি, ডেমক্ৰেচি, বথ পাৰ্লিয়ামেণ্টাৰী এণ্ড প্ৰেচিডেন্সিয়েল। তো ৰুল অফ লটো তেনেকুৱা এখন কাণ্ট্ৰিতে কি কৰা হ'ব? ফলো কৰাটো কম্পালসৰি। দ্য 3 most prominent exponent of social contract theory। social contract theory তিনিজন বিশেষ ব্যক্তি কোন কোন আছিলে? আমি সকলোৱে জানো, হবস, লক এণ্ড ৰুছো। এণ্ড 13 নং কুৱেশ্যন, দ্য মডাৰ্ণ ষ্টেট ইজ ডেছক্ৰাইব এজ এন। মডাৰ্ণ ষ্টেটটো কেনেকুৱা বুলি ধৰা হয়? ৱেলফেয়াৰ ষ্টেট। আমি সকলোৱে জানো জনসাধাৰণৰ সৰ্বাংগীন উন্নতিৰ কাৰণে ৱেলফেয়াৰ ষ্টেট লাগে। তো সেইটো কথা। নেক্সট কুৱেশ্যন আহিছে, অভাৰ হিমছেল্ফ, অভাৰ হিজ অন বডি এণ্ড মাইণ্ড দ্য ইণ্ডিভিজুৱেল ইজ সভাৰেইন হু ছেড দিছ। তেওঁ নিজৰ ব্যক্তিগত বডিটোৰ ওপৰত, মাইণ্ডৰ ওপৰত, ইণ্ডিভিজুৱেলৰ ওপৰত সাৰ্বভৌম আছে বুলি কোনে কৈছিলে? এটা আমি সকলোৱে জানো, ইয়াৰ কাৰেক্ট আনসাৰ হ'ল মিল, জন ষ্টুৱাৰ্ট মিল, জেছ মিল বুলি কোৱা হয় বহুতে। নেক্সট, ফেবিয়ানিজম মেড ইটছ এপিয়াৰেন্স ইন। ফেবিয়ানিজমটো ক'ত হৈছিলে? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ডি, ইংলেণ্ড। ইংলেণ্ডত হৈছিলে। ছ'চিয়েলিজম ইজ লাইক এ হেট হুইচ হেজ লষ্ট ইটছ শেপ
বিকজ এভৰিৱান ৱেৰ ইট হু ছেড দিছ ছ'চিয়েলিজমটো এটা টুপি নিচিনা এইটো চবেই পিন্ধাৰ কাৰণে তাৰ শ্বেপটো নাইকিয়া হৈ গ'ল এই কথাটো কোনে কৈছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি CEM য'ত CM যদি এইটো কৈছিলে তো আই এম দ্য ষ্টেট হু ছেড দিছ মই ৰাষ্ট্ৰ কথাটো কোনে কৈছিলে এইটো আমি জানো ফ্ৰান্সৰ ফ'ল'হলিয়ে কৈছিলে নেক্সট হৈছে 18 নং কুৱেশ্যন দ্য কনচেপ্ট অফ পলিটিকেল ছুভাৰনিটি এছ'চিয়েটেড উইথ পলিটিকেল ছুভাৰনিটি কাৰ লগত জড়িত আছে লকৰ লগত The British monarch is a good example of which type of sovereignty. British monarch to কেনেকুৱা ধৰণৰ sovereignty এটা example বুলি কৈছে titular হয় তো external sovereignty মানে কি ইয়াৰ correct answer হৈছে A right of the state to act without outside restriction মানে state নিজৰ ইচ্ছামতে সকলো কাম কৰিব পাৰে বাহিৰৰ কোনো ধৰণৰ restriction নোহোৱাকৈ তো মই ইয়াৰ অপচনখিনি পঢ়ি এনে টাইম লছ কৰিব বিচৰা নাই কাৰেক্ট আনসাৰটো আপোনালোকক দি দিছোঁ তো অপচন পঢ়ি থকা মানে কি আপোনাৰ টাইমটো গৈ থাকিব অপচনটো আপুনি নিজে ভিডিঅ'টো পজ কৰি নিজে পঢ়ি ল'ব পাৰিব কি অপচন আছে তো সেইটোত মাইণ্ড নকৰিব কিন্তু আপোনালোকে নিজে ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব অপচন কি দিয়া আছে ওকে the who enunciate the principle of the greatest good of greatest number মানে সকলোৰে ভাল আৰু সকলোৰে সৰ্বসংখ্যকৰ ভাল এটো গ্ৰেটেষ্ট গুড এণ্ড গ্ৰেটেষ্ট নাম্বাৰ বুলি জনা যায় পলিটিকেল সায়েন্সত তো সেইটো কোনে কৈছিলে আমি সকলো জানো বেনথাম তেওঁৰ এটা বহুত গুৰুত্বপূৰ্ণ থিওৰি 22 নং কুৱেশ্যন ভক্স ডে হু ছেড দিছ এই সেন্টেন্সটো কোনে কৈছিলে এই সেন্টেন্সটো কৈছিলে ৰুছোৱে জৰ্জেক ৰুছো হু enunciate the theory of socialism in one country the socialism to kone গুৰুত্ব দিছিলে এটো ষ্টালিনে দিছিলে ষ্টালিন war is to men what maternity is to women who said this এই ওপৰৰ যেটো সেন্টেন্স war is to men maternity is to women মানে পুৰুষৰ কাৰণে যুদ্ধ আৰু মহিলাৰ কাৰণে সন্তান জন্ম দিয়া কথাটো কোনে কৈছিলে এই সন্তান কথাটো কৈছিলে মুছলিনী তো মুছলিনী আমি সকলোৱে জানো তো মুছলিনী বায়োগ্ৰাফি বিষয়ে মই অলৰেডি কাম কৰি আছো বহুত ফেমাস ব্যক্তিৰ বায়োগ্ৰাফিৰ ওপৰত মই কাম কৰি আছো সোনকালে আপোনালোকৰ মাজলৈ ভিডিঅ' পাব্লিছ কৰিম তো চেনেলটো ফলো কৰি যাব লাইক এটা দি দিব 25 কুৱেশ্যন কৈছে হুইচ অফ দ্য ফলোইং হেজ বিন ৰংলি লিষ্টেড এজ এন ইসেনশিয়েল এট্ৰিবিউট অফ ডেমক্ৰেচিৰ কাৰণে কোনটো মানে ৰংলি আছে হেতু আমাক কৈছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব ইকুৱেলিটি অফ প্ৰপাৰ্টি এটো আমাৰ ভুল ইকুৱেলিটি অফ প্ৰপাৰ্টি বৰ্তমান নাই দুইটো ওকে নেক্সট 26 the bicameral legislature was proposed at the center by মানে দুখন যে সদন লাগে সেই কথাটো সেন্টাৰত লাগে বুলি কোনখন একটে প্ৰপ'জ কৰিছিলে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সি মন্টেগো চেমস্ফোৰ্ড ৰিফৰ্ম এক্ট বা ভাৰত চৰকাৰ আইন 1990 এই কথাটো মনত ৰাখিব এই কথাটো বহুত গুৰুত্বপূৰ্ণ ইয়াত সেন্টাৰৰ কথা কৈছে ষ্টেটৰ কথা কোনে সেন্টাৰ এই কথাটো বহুত কনফিউজিং আহি থাকে প্ৰাইভেট পৰীক্ষাত তো আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্যন কৈছে who among the following prime minister did not had a minority government তলত দিয়া কোনজন প্ৰধানমন্ত্ৰী মাইনৰিটি গভৰ্ণমেণ্টৰ ছিল তো হিয়াৰ কাৰেক্ট আনসাৰ হ'ব মোৰাৰজী দেশাই নেক্সট কোৱেশ্যন in India a person can be member of cabinet without being member of the parliament for maximum period কৈছে যে কেবিনেটৰ মেম্বাৰ হিচাপে মেম্বাৰ হ'বলে ম্যাক্সিমাম কিমান দিন সময় পাৰ্লিয়ামেন্টৰ মেম্বাৰ নহকে থাকিব পাৰে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব C 1 year the report of public accounts committee submitted to the public accounts committee যিখন ৰিপৰ্ট উলিয়ায় প্ৰতি বছৰ সেই ৰিপৰ্টটো কাৰ হাতত দিয়ে সেই ৰিপৰ্টটো কাৰ হাতত দিব লাগিব লোকসভাক দিব লাগিব 13 question the to which one of the following categories does the right to property belong in India so which one of the following categories does the right to property belongs in India Indiaৰ কোনটো ৰাইটছৰ অধীনত property rights to pore heter option C fundamental rights to mone rakhibo eto fundamental rights to right to freedom is guaranteed by which article mane right to freedom to eto সকলে জানো article 19 ইয়াত ছটা আছে তো rights er বিষয়ে to সেগিটা আমি right to freedom right to movement right to etc থাকে কিছুমান তো সেইখিনি আমি জানো বেছি দীঘলে নকৰ অন্য কথা পাতি জাস্ট আনসাৰ দি গৈছো article question number 32 the Lokayukta act ফার্স্ট পাস টাইম লোকায়ুক্ত প্ৰথম এখন কেতিয়া পাস হৈছিল ক'ত পাস হৈছিল এটো আছে ওড়িশা অসমত প্ৰথম লোকায়ুক্ত ক'ত হৈছিল আপোনালোকে জানে নে এই কোৱেশ্চনটো মোক আনসাৰ দিব হু অফ দা ফলোইং হ্যাজ ডেসক্ৰাইবড দা ইন্ডিয়ান কনস্টিটিউশন এজ এ কোয়াসি ফেডারেল কৈছে যে ভাৰতীয় সংবিধানখন কোয়াসি ফেডারেল বুলি
কোনে কৈছিলে তো এইটো কেচি হোৱাৰ এইটো খুব গুৰুত্বপূৰ্ণ গ্ৰেজুৱেশ্যন কৰি থাকোঁতেই মই কুৱেশ্যনটো পাইছিলোঁ তো আজি মই আপোনালোকৰ মাজলৈ 33টা লৈ আহিলোঁ ইয়াৰ পিছৰ দুটা পাৰ্টত মই 33টাকৈ আপোনালোকৰ মাজলৈ সম্পূৰ্ণ পেপাৰখন লৈ আহিম আজি মই ইমানেই আপোনালোকৰ মাজত আলোচনা কৰিলোঁ যদি কিবা কনফিউজিং হৈছে বা কিবা যদি মই মিছকনচেপশ্যন দিছোঁ তেনেহ'লে জাষ্ট মোক এটা কমেণ্ট কৰি আপোনালোকে জনাব আৰু যদি ভাল পাইছে মোৰ এই যি সলিউশ্যন পইণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব তো আজিলৈ থেংক ইউ গড ব্লেছ ইউ অল